আজি মই আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ মোৰ ঘৰতে থকা কিছুমান সৰু সৰু কাপোৰৰ টুকুৰাৰে প্ৰস্তুত কৰা এখন মেখেলা আৰু এটা ব্লাউজ। এইখন হৈছে মেখেলা আৰু তাৰ ওপৰত এইটো ব্লাউজ। ব্লাউজটো বিভিন্ন টুকুৰাৰে প্ৰস্তুত কৰা হৈছে। আচলতে মোৰ ঘৰত কিছুমান সৰু সৰু ব্ৰকেট কাপোৰৰ টুকুৰা আছিল আৰু সেইখিনি সদব্যৱহাৰ কৰিবৰ কাৰণেই মই এই ব্লাউজটো এনেকৈ ডিজাইন দি তৈয়াৰ কৰিবলৈ দিলোঁ আৰু মই দিয়া ডিজাইন মতেই দৰ্জীয়ে মোক ব্লাউজটো ধুনীয়াকৈ চিলাই দিলে। এইখন হৈছে মেখেলা। মেখেলাখন মই ঘৰতে নিজে চিলাইছোঁ। এইখন এটা কাপোৰৰ মেখেলা নহয়, ইয়াত কেইবাটাও যোৰা আছে। আপোনালোকে হয়তো দেখিছে মাজত যিটো যোৰা আছে সেই যোৰাটো ঢাকিবৰ বাবে মই সেই সৰু যিটো গ্ৰীণ পটি মই লগাই দিছোঁ আৰু তলত যিটো ব্ৰকেট কাপোৰ পাৰি হিচাপে লগোৱা হৈছে তাৰ ওপৰত এটা যোৰা আছে আৰু সেই যোৰা ঢাকিবৰ বাবে মই এনেকৈ 3টা পটি লগাই দিছোঁ। দেখিবলৈও ধুনীয়া হৈছে আৰু মোৰ যিটো যোৰা সেইটো ঢাক খাই গৈছে। ওপৰৰ যিটো যোৰা সেইটোত মই কাপোৰ লগোৱা নাই বা পটি লগোৱা নাই, কাৰণ চাদৰ যেতিয়া ল'ম চাদৰে সেই যোৰাটো ঢাক খুৱাই দিব। গতিকে এনেকৈ মোৰ মেখেলা প্ৰস্তুত হৈ গ'ল কেইবাটাও টুকুৰা মিলাই। দেখিবলৈ মই নিজে ভাল পাইছোঁ, আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। এতিয়া মই এই মেখেলা ব্লাউজৰ লগত মিলাই পিন্ধিবৰ বাবে এখন চাদৰ আনিলোঁ, এইখন ৰেডিমেড চাদৰ। এতিয়া মই সম্পূৰ্ণৰূপে কাপোৰযোৰ পিন্ধি আপোনালোকক দেখুৱাইছোঁ, কেনেকুৱা লাগিছে জনাবচোন বাৰু। আপোনালোকৰ কাৰোবাৰ ঘৰত যদি এনেকুৱা টুকুৰা কাপোৰ জমা হৈ আছে তেতিয়াহ'লে এনেকৈ বনাই ল'ব পাৰিব। সকলোকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ।